যাযাবৰৰ মূল বাংলা উপন্যাস ঝিলম নদীৰ তীৰৰ অসমীয়া অনুবাদ ঝিলম নদীৰ পাৰ অনুবাদক কৈলাশনাথ শৰ্মা পাঠ কৰিবলৈ লৈছো মই ভাস্কৰজ্যোতি আচাৰ্যই গ্ৰন্থ কথা হিমালয়ৰ বৰফ গলি গলি হোৱা এখন নৈ পাহাৰৰ পৰা বাগৰি সৰল গছৰ বন পাৰ হৈ নামি আহিছে তলৰ সমতল ভূমিলৈ মৌৰী খেতি পথাৰৰ কাষেদি বৈ গৈছে চহৰৰ বুকু ফালি দুয়োপাৰে কাঠৰ ঘৰ বাৰী মাজেদি বৈ গৈছে নদীখন ধীৰ শান্ত গতিত অন্ধকাৰত দেখিলে কোনোবা ন কইনাৰ সযত্ন বিন্যাসিত মূৰৰ সেউতা যেন লাগে সৰু অথচ সৰল আৰু মিঠা নামটিৰে এই নদীখন ঝিলম ৰাতিপুৱা সোণালী ৰ'দ পৰে নদীৰ বুকুত সন্ধিয়া তৰা ভৰা আকাশে কৰে নৃত্য ঝিলমে তীৰ বিৰাই দিনে নিশাই নৈৰ পাৰতে সুধ বগা পাথৰৰ বিৰাট ৰাজপ্ৰাসাদ দুৱাৰমুখত চিপাহী খটখটিত পালি পোহৰীয়া প্ৰাসাদৰ চোতালত সংগীনধাৰী চিপাহীয়ে কৰে কচৰত পুৰণি কালত এইটোৱে আছিল ৰজাসকলৰ অন্দৰমহল বুঢ়া মহাৰজাই ইয়াতে জীৱন অতিবাহিত কৰি গৈছে নতুন ৰজাৰ চলন ফুৰণ নতুন তেওঁ ল'ৰা তিৰোতা দাস দাসীৰে সৈতে পাহাৰৰ ওপৰত সজা নতুন প্ৰাসাদত থাকিবলৈ আৰম্ভ কৰিছে তাত বন্তিৰ সলনি জ্বলে বিজুলী চাকি হাতীশালৰ সলনি সজা হৈছে মটৰ গেৰেজ তাহানিৰ ৰাজপ্ৰাসাদ বৰ্তমান চৰকাৰী কাৰ্যালয় ইয়াত বহি মহাৰাজৰ সলনি কৰ্মচাৰীসকলে প্ৰজাশাসন অৰ্থাৎ প্ৰজা শোষণ কৰে বছৰৰ ভিতৰত মাথো দুদিন দৰবাৰ বহে মাজৰ ঘূৰণীয়া ঘৰটোত তেতিয়া ৰজা আহে দোলাত পুৰণি ৰাজপ্ৰাসাদ পুৰণি ধৰণে জকমকাই আকৌ আগে পিছে আহে পাৰিষদ বৰ্গ পালি পোহৰীয়াৰ খোজত দলডুপ হেন্দুলডুপ টকা পেপাৰ মাতত কাণ তাল মাৰি যাওঁ দশেহৰাৰ ৰাজসভা দেশৰ এটি ডাঙৰ উৎসৱ বছৰৰ বৰসবাহ মুক্তাৰ জালিকটা চন্দ্ৰতাপৰ তলত কিংখাপেৰে ঢকা হাতী দাঁতৰ সিংহাসন ৰজা তাতে উপবিষ্ট মহাৰাজ শ্ৰী হৰি সিং কাশ্মীৰৰ প্ৰজাৰ দণ্ডমুণ্ডৰ অধিকাৰী সন্মুখত তৰোৱাল হাতত লৈ প্ৰতিহাৰী পিছপিনে মূৰৰ ওপৰত ছাতি ধৰি ছত্ৰধৰ দুয়োফালে সোঁৱৰ বোলাই আছে ৮জন লগুৱা লিগিৰি ৰূপৰ গছাত সোণৰ প্ৰদীপ জয়পুৰী পাথৰৰ ধূপদানিত কস্তুৰী ধূপ দেখিলে সমীহ জগোৱা সাজ পোছাকেৰে প্ৰথম শাৰীত পাত্ৰ মিত্ৰ আৰু অমাত্যসকল তাৰপিছত গণ্যমান্যসকলৰ আসন পদমৰ্যাদা অনুসৰি ইমান আয়োজনৰ মাজতো মহাৰাজক বিমৰিশ যেন দেখা গৈছে তেওঁৰ মুখত হাঁহি নাই কিয় নাই চকুত আনন্দৰ আভাস সঁচা কথা মহাৰাজ হৰি সিঙৰ মনত অকণো শান্তি নাই ইংৰাজে দেশ এৰি যোৱাৰ ২ মাহ হৈছে যোৱাৰ সময়ত দেশখনক দুভাগ কৰি এভাগ দি গৈছে এদল মুছলমানৰ হাতত হিন্দুৰ লগত সিহঁতৰ মহাশত্ৰুতা একেখন ৰাজ্যত বাস কৰিবলৈও সিহঁত মান্তি নহয় ভাৰতবৰ্ষৰ অংগছেদ কৰি গঢ়ি তোলা এই মুছলমানী দেশখনৰ নাম পাকিস্তান ইংৰাজৰ ৰাজত্বৰ সময়ত যিসকল দেশীয় ৰজা আছিল ইংৰাজ যোৱাৰ লগে লগে তেওঁলোকৰ প্ৰায় সকলোৱে সুবিধা বুজি আৰু ৰাজ্যৰ সীমাৰ মিল চাই বিভক্ত দেশৰ ইফালে নাইবা সিফালে যোগ দিছে জয়পুৰ গোৱালিয়ৰ কোচবিহাৰ আদিয়ে যোগ দিছে ভাৰতবৰ্ষৰ লগত ভাৱালপুৰ আৰু কালাতে যোগ দিছে পাকিস্তানৰ লগত কাশ্মীৰ এতিয়াও দোমোজাত কাশ্মীৰৰ সীমাৰ লগত 2 দেশৰে সংযোগ আছে পশ্চিমে প্ৰায় 25 মাইল জুৰি পাকিস্তান পূব আৰু দক্ষিণে ভাৰতবৰ্ষ কাশ্মীৰে যোগ দিয়ে কাৰ লগত মহাৰাজে মন স্থিৰ কৰিব পৰা নাই বহু কথা চিন্তা কৰি অৱশেষত তেওঁ মত দিলে এতিয়া কোনো এখন দেশৰ লগতে যোগ নিদিওঁ যেনেকৈ আছো তেনেকৈ থকা যাওক পিছৰ কথা পিছত মহাৰাজে ভাবিলে এক হ'ল অন্য এক অন্যসকল অসন্মত ভাৰতবৰ্ষৰ নেতাসকল অৱশ্যে নিমাত
আনহাতে পাকিস্তানৰ মুৰব্বীসকল অধীৰ। তেওঁলোকৰ মতে কাশ্মীৰ তেতিয়াই তেওঁলোকৰ অধীনলৈ আহক। কাশ্মীৰৰ মহাৰাজ হিন্দু, ডোগৰা ৰাজপুত, প্ৰজা সৰহভাগী মুছলমান। পাকিস্তানৰ বৰ বৰ নেতাসকলে মূৰ জোকাৰিলে, এয়া অসহ্য। দা ডাঙৰীয়াসকলে যিমান কয়, লিগিৰাসকলে কয় তাতোকৈ শতগুণ বেছি। নপতা ফুকন পাবত গজা নেতাসকল গুজৰি উঠিল, লড়কে লেংগে। কাশ্মীৰ পাহাৰী ৰাজ্য, খেতি বাতিৰ দেশ। পথাৰত ধান, বাগানত ফল, এয়াই হ'ল সেই ৰাজ্যৰ প্ৰধান শস্য। আন সকলো আৱশ্যকীয় বস্তু বাহিৰৰ পৰা আনিব লাগে। ইমান দিনে বস্তু বেহানি আহিছিল লাহোৰ আৰু ৰাৱালপিণ্ডিৰ পথেদি। পাকিস্তানে সেই পথ বন্ধ কৰি দিলে। পেট্ৰলৰ অভাৱত কাশ্মীৰৰ বাটত মটৰ বাছ বন্ধ হৈ গ'ল। কাগজৰ অভাৱত স্কুল কলেজৰ পঢ়া শুনা বন্ধ। চেনীৰ অভাৱত মিঠাইৰ দোকানত মিঠাইৰ থাল সুদা হৈ পৰি থাকিল। দেশত ৰোগীয়ে দৰৱ নোপোৱা হ'ল, ল'ৰা ছোৱালীয়ে নোপোৱা হ'ল পথ্য। অত্যন্ত দুখীয়া যিসকল অকণ লোনৰ অভাৱত তেওঁলোকৰ মুখলৈ ভাত নোযোৱা হ'ল। এয়াতো মাথোন আৰম্ভণি। যেনেকৈ ফাঁচীৰ আগতে হাজত বাস, বৰষুণৰ আগতে মেঘৰ গাজনি। ছেপ্টেম্বৰ মাহৰ প্ৰথমৰ পৰা আৰম্ভ হ'ল অত্যাচাৰ। নিতৌ চামে চামে সীমা পাৰ হৈ পাকিস্তানী আহি গাঁৱত সোমাই লুটপাট কৰিবলৈ আৰম্ভ কৰিলে। যোৱা 4 দিনৰ ভিতৰত অৱস্থা আৰু অধিক বেয়াৰ ফালে ঢাল খালে। খবৰ আহিছে, যুদ্ধৰ সৈন্যৰ দৰে হাজাৰ হাজাৰ পাকিস্তানীয়ে কাশ্মীৰ আক্ৰমণ কৰিছে। বিভিন্ন দলত বিভক্ত হৈ শত্ৰু ৰাজ্যৰ নানা ঠাইৰ পৰা সীমা পাৰ হৈ আহি দখল কৰিছে গাঁৱৰ পিছত গাঁও। আটাইতকৈ ডাঙৰ দলটো আহিছে লৰিৰে দোমলৰ বাটেদি ৰাজধানী শ্ৰীনগৰৰ পিনে। সেই দলত আছে উত্তৰ পশ্চিম সীমান্ত প্ৰদেশৰ প্ৰায় 1000 উপজাতি, কেইবাশ পাঠান আফ্ৰিদি, মুছলিম লীগৰ অলেখ স্বেচ্ছাসেৱক। নিজকে সিহঁতে মুছলিম নেশ্যনেল গাৰ্ড বুলি কয়। দেশীয় ৰাজ্যবিলাকে অতদিনে আপদে বিপদে নিৰ্ভৰ কৰিছিল ইংৰাজ চৰকাৰৰ ওপৰত। তেওঁলোকৰ সৈন্য যি আছিল সেয়া মাথোন নামতহে। কাশ্মীৰৰ সৈন্য সংখ্যা তেনেই তাকৰ, আধা আকৌ মুছলমান। শত্ৰুৱে আক্ৰমণ কৰাৰ লগে লগে সিহঁত দল এৰি পলাল। ভেটা দিয়া দূৰত আল্লাহু আকবৰ বুলি সিহঁতেও আক্ৰমণকাৰীৰ লগত যোগ দিলে। কথাতে কয়, যাৰ কাৰণে শাখা সেন্দুৰ তাকে কয় ভোকোহা এন্দুৰ। এই খাইপাত ফলাসকলেও আক্ৰমণকাৰীসকলক বাট দেখুৱাই ৰাজধানীৰ পিনে আগবঢ়াই আনিবলৈ ধৰিলে। মহাৰাজ আকুল নহৈ হ'ব কোন? দশেহৰাৰ দিনাখন ৰজা দৰবাৰত নবহিলে নহয়। 100 বছৰৰ এটি প্ৰথা। মহাৰাজ গোলাপ সিঙৰ দিনৰ পৰা চলি অহা নিয়ম। 7 পুৰুষৰ নিয়ম লংঘন কৰা নাযায়। সেয়ে এইবাৰো আহ্বান কৰিবলগীয়া হৈছে এই সভা। দৰবাৰত কুল পুৰোহিতে মন্ত্ৰপাঠ কৰিলে। কবিয়ে ৰজাৰ মহিমা বৰ্ণাই পাঠ কৰিলে কবিতা। মনৰ উদ্বেগ মনতে চেপি ৰাখি খেনক দিলে প্ৰশংসা পত্ৰ, খেনক দিলে খিতাপ। সভাসদসকলে এজন এজনকৈ ৰজালৈ বুলি আগবঢ়ালে নানা উপঢৌকন। যাৰ যেনে নিয়ম বন্ধা আছে আতা পিতাৰ দিনৰ পৰা। জমিদাৰ জাগিদাৰ সকলৰ কোনোৱে বা দিলে আকাশী ৰঙৰ কল্পাপাৰীৰ পশ্মি জামিয়াৰ, কোনোৱে দিলে ভৰ্তি পাচি মৃগনাভি, কোনোৱে দিলে গিলগিটৰ নীল গাইৰ শিং। এনেতে উধাটো খাই দৌৰি আহি নগৰৰক্ষী দৰবাৰ সোমাল। কাণে কাণে কি যেন কলে নগৰপালক। নগৰপাল শিয়ৰি উঠিল। ফুচফুচাই কিবা কলে তেওঁৰ ঊৰ্ধ্বতন বিষয়াক। তেওঁ কাণে কাণে কলে তেওঁৰ ঊৰ্ধ্বতন বিষয়াক। তেওঁ গোপনে জনালে মন্ত্ৰীক। মন্ত্ৰীয়ে ভয়ে ভয়ে জনালে দেৱানক। দেৱানে মুখ কোলা কৰি উঠি গৈ ৰজাক জনালে দুঃসংবাদ। কথা শুনি কিছু সময় তভক মাৰি থাকিল ৰজা হৰি সিং। তাৰ পিছত বহাৰ পৰা উঠি পোনছাতে দেৱানক লগত লৈ ওলাই গ'ল। এইবাৰ কিন্তু চতুৰ দোলাত নহয়, ভোঁ ভোঁকৈ মটৰ চলাই দিলে নতুন প্ৰাসাদলৈ। সভাসদ সকলো নিমাত। ইজনে সিজনৰ মুখলৈ চোৱাচুই কৰিবলৈ ধৰিলে। ঘটনা কি? অলপ পিছতে জনা গ'ল ঘটনা বৰ বিষম। কথা বুলিলেই বতাহ, তাতে আকৌ বেয়া কথা। জনা গ'ল ব্ৰিগেডিয়াৰ ৰাজেন্দ্ৰ সিংজী যুঁজত নিহত হৈছে।
কি সৰ্বনাশ! ৰাজেন্দ্ৰ সিং আছিল মহাৰাজৰ প্ৰধান সেনাপতি। যেনে বীৰ তেনে সাহসী। মহাৰাজৰ সকলো আশা ভৰসা তেওঁৰ ওপৰতে। কাশ্মীৰৰ হিন্দু সৈন্য তেতিয়াও 150 মান অৱশিষ্ট আছিল। তাকেই সম্বল কৰি ৰাজেন্দ্ৰ সিঙে শত্ৰুক ভেটিবলৈ আগবাঢ়ি গৈছিল। আক্ৰমণকাৰীৰ দল তেতিয়া শ্ৰীনগৰৰ পৰা 65 মাইল দূৰৰ উৰি পাইছিলহি। এই তাকৰীয়া সৈন্যৰে ৰাজেন্দ্ৰ সিঙে পাকিস্তানীসকলক তাতে ভেটা দিলে। মৰো জিও হওঁ আদিকৈ যুঁজিবলৈ ধৰিলে তেওঁৰ সৈন্যসকলে। আক্ৰমণকাৰীৰ সংখ্যা 10 গুণতকৈও অধিক। অসাধাৰণ বীৰত্বৰে যুঁজি ৰাজেন্দ্ৰ সিঙে সিহঁতক উৰিত ভেটা দি ৰাখিলে সম্পূৰ্ণ 2 দিন। তাৰপিছত নিজ সেনাসকলৰ সৈতে নিজেও নিহত হ'ল। 150 জনে 1,500 জনৰ বিপক্ষে বাৰু কিমান পৰ যুঁজিব পাৰে? ৰাজদৰবাৰৰ পৰা মুখে মুখে খবৰ চাৰিওপিনে বিয়পি পৰিল। দোকান পত্ৰ বন্ধ হৈ গ'ল। বন্ধ হ'ল বাটত মানুহৰ চলাচল। ঘৰে ঘৰে মুনি তিৰোতা ভয়ত অস্থিৰ। হঠাৎ চহৰ এন্ধাৰ হৈ গ'ল। বিজুলী শক্তিৰ কাৰখানাটো মুহুৰাত। পাহাৰৰ জুৰিৰ পানীৰ পৰা জল বিদ্যুৎ উৎপাদন কৰা হয় তাত। খুটাৰ মূৰৰ তাঁৰৰ মাজেদি সেই বিদ্যুৎ যায় দূৰ দূৰণিৰ চহৰলৈ। আক্ৰমণকাৰীসকলে মুহুৰা পায়েই সেই কাৰখানাটো নষ্ট কৰি পেলাইছিল। মুহুৰা সেয়াটো ৰাজধানীৰ পৰা মাত্ৰ 50 মাইল। উচপ খাই উঠিল সকলো। তেনেহ'লে শ্ৰীনগৰলৈ আৰু কিমান? পিছঢলা আহল বহল বাট মুহুৰালৈ। সেই বাটেৰে আহি শ্ৰীনগৰ পাওঁতে আক্ৰমণকাৰীসকলক বেছি সময় নালাগে। সকলো মানুহ পলাবলৈ আৰম্ভ কৰিলে। যিয়ে যেনেকৈ পাৰে যেনিয়ে পায় তেনিয়ে পলাল। যান বাহন নোপোৱাসকলে খোজকাঢ়িয়েই নিৰাপদ আশ্ৰয় বিচাৰি যাত্ৰা কৰিলে। ইপিনে ৰাজপ্ৰসাদত হৰি সিঙে দীৰ্ঘ নিশ্বাস পেলাই দেৱানক সুধিলে, এতিয়া উপায়? দেৱানে হাতজোৰ কৰি ক'লে, মহাৰাজ, এতিয়া একমাত্ৰ উপায় ভাৰত চৰকাৰ। তেওঁলোকৰ পৰা সাহায্য বিচৰা হওক। এবছৰ আগৰ কথা। নেহৰুক কাশ্মীৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল। আনকি তেওঁক বন্দী কৰা হৈছিল। সেই কথা ৰজাৰ মনত আছে। সেই নেহৰু এতিয়া ভাৰত চৰকাৰৰ সৰ্বেসৰ্বা। চিন্তিতভাৱে ৰজাই ক'লে, তেওঁলোকে সাহায্য কৰিব জানো? দেৱানে ক'লে, স্বৰ্গদেউ, আৰ্তক ৰক্ষা কৰা মানুহৰ ধৰ্ম। তাকে যদি নকৰে তেওঁলোক কেনেকুৱা মহৎ? অত্যাচাৰীক বাধা দিয়া ন্যায়ৰ বিধান যদি নকৰে তেনেহ'লে তেওঁলোক কেনে শাসক? আপুনি আবেদন কৰক। পলম কৰিলে সৰ্বনাশ হ'ব। সেইদিনা কাশ্মীৰৰ শেষ মহাৰজা হৰি সিঙে ৰাজপ্ৰসাদৰ অন্ধকাৰ কোঠালিত বহি চাকিৰ পোহৰত নিজ হাতে লিখিলে আবেদন পত্ৰ। ভাৰত চৰকাৰৰ ওচৰত জনালে কৰুণ প্ৰাৰ্থনা। লিখিলে, অতি সোনকালে সৈন্য সামন্ত পঠাই কাশ্মীৰক ৰক্ষা কৰক। শপত ইয়াৰ 40 লাখ জনতাৰ। সেই দিনটো আছিল অক্টোবৰ মাহৰ 25 তাৰিখ, ইংৰাজী 1947 চন। আপোনালৈ অশেষ ধন্যবাদ। এই সময়খিনি আপুনি অন্য কামো কৰিব পাৰিলে হয়, কিন্তু আপুনি উপন্যাসৰ পাঠ শুনিছে। এই উপন্যাসখন সম্পূৰ্ণকৈ শুনিবলৈ আপুনি আমাৰ গ্ৰন্থকথাৰ এপটো ডাউনলোড কৰিব পাৰে, যি গুগল প্লে ষ্ট'ৰ আৰু এপল এপ ষ্ট'ৰ দুয়োটাতে উপলব্ধ। ধন্যবাদ।